চলিয়াত কি কৰি আছা? মোৰ অলপ আহোঁতে দেৰি হৈ গ'ল, চব জ্বলি পুৰি চাৰখাৰ হৈ গ'ল। হেল্ল' গাইজ, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হেপী বিহু! হেপী বিহু! হেপী বিহু! গাইজ, ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ। আমি ৰাইজৰ ফালৰ পৰা আমাৰ ইয়াতে মেজি জ্বলোৱা হয় আৰু আমি ইয়াতে প্ৰসাদ বিতৰণ কৰা হয়। আমি তাতে আহিছোঁ আজি। আপোনালোকৰ ভিডিঅ'টো দেখালোঁ। আপোনালোকে চালে এইবিলাক সৰু সৰু পোৱালি মোৰ বহুত ভাল পায়। সিহঁতৰ লগতে আছোঁ আজি। ভিডিঅ'টো দেখাইছোঁ আপোনালোকক। ভোগালী বিহু শুভেচ্ছা জনাওঁ। হেপী বিহু বুলি কওঁ। পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ গাঁৱতো এনেকৈ ৰাইজৰ পৰা ভোগালী বিহু উদযাপন কৰে, য'ত মেজি জ্বলোৱা হয় আৰু ভেলাঘৰ জ্বলোৱা হয়। ইয়াতে গাঁৱৰ সকলো মানুহে উপস্থিত থাকে। উপস্থিত থাকি কিনে গোটেইবিলাকে লগ পায় আৰু ইয়াতে মানে সকলোৱে ঘৰৰ পৰা পিঠা লাৰু সান্দহগুড়ি সকলোখিনি আনি কিনে এনেকৈ এটা প্ৰসাদ বনায় আৰু এনেকৈ বিতৰণ কৰে। এইখিনিত আমি বহুত ভাল লাগে। গোটেই গাঁৱৰ লগ বন্ধু, সদায়তো আমি কলেজতে যাই থাকোঁ বা ইফাল সিফাল কৰি থাকোঁ, গাঁৱৰ মানুহবিলাকো লগ নাপাওঁ। এইখিনিও সময় থাকে য'ত গাঁৱৰ মানুহবিলাকো লগ পাওঁ, গাঁৱৰ বন্ধুবিলাকক, সৰু বাচ্ছাবিলাকো লগ পাওঁ, দাদা খুৰা পেহা পেহী বাইদেউ ভিনদেউ এইবিলাক সকলোকে লগ পাওঁ। ভাল লাগে। গাঁৱৰ সকলোৱে মানুহ একেলগে গোট খাই সেইখিনি সময়ত। যোৱা ৰাতিটো উৰুকাখিনি দেখালোৱে আপোনালোকক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব।